Hello friends, Update Assam YouTube channel to loi apunalok সকলোকে স্বাগতম জনাইছো। আপুনি যদি OBC ক্যাটাগৰীৰ পৰা বিলং কৰে তেন্তে আপোনাৰ বাবে সুখবৰ। কিয়নো OBC ক্যাটাগৰীৰ ছাত্ৰ-ছাত্ৰী সকলক দিয়া হ'ব ভাৰত চৰকাৰৰ ফালৰ পৰা স্কলাৰশ্বিপ। কেন্দ্ৰীয় চৰকাৰে কেৱল অসমৰ বাবে আদাৰ বেকৱাৰ্ড ক্লাছেছ স্কলাৰশ্বিপ স্কিম 2020-21 নামৰ এখন স্কিম লঞ্চ কৰিছে, যিখনৰ যোগেদি OBC ক্যাটাগৰীৰ ষ্টুডেণ্ট সকলক স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। যিসকল OBC ক্যাটাগৰীৰ ষ্টুডেণ্ট ইকনমিক্যালি উইকাৰ তেওঁলোকক ফাৰ্ডাৰ ষ্টাডিৰ বাবে স্কলাৰশ্বিপৰ জৰিয়তে কিছু সহায় কৰিবলৈ বিচৰা হৈছে। এই স্কলাৰশ্বিপৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, অনলাইন হ'ব নে অফলাইন কৰিব পাৰিব, অথবা আপোনালোকৰ কি কি ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব, এই সকলোখিনি কথা মই এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰি লওক। কিয়নো মই এনেধৰণৰ ভাৰত চৰকাৰ অথবা অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ খবৰ অথবা জব ভেকেঞ্চিৰ নিউজসমূহ এই চেনেলটোত ভিডিঅ'ৰ যোগেৰে জনাই থাকোঁ। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে এটা লিংক পাব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ৱেবছাইটটোত অ'পেন হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে OBC স্কলাৰশ্বিপ 2020। ইয়াত লিখা আছে চাওক, এ স্কলাৰশ্বিপ স্কিম ফৰ ষ্টুডেণ্ট অফ আছাম ৱাজ ৰিচেণ্টলি এনাউন্সড এণ্ড অনলাইন এপ্লিকেশ্যন আৰ আস্কড ফ্ৰম অল এলিজিবল ষ্টুডেণ্ট অফ আছাম। দিছ স্কলাৰশ্বিপ স্কিম ইজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ষ্টুডেণ্ট অফ আছাম। Students who passed SSLC or ASM examination or matriculation and continuing their higher studies, that is higher secondary, graduation and post-graduation, are able to apply for this scholarship scheme. অৰ্থাৎ এখন স্কলাৰশ্বিপ স্কিম অসমৰ বাবে লঞ্চ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে। এই স্কলাৰশ্বিপ স্কিমখনৰ অধীনত OBC কেটেগৰীৰ ষ্টুডেণ্টসকলে লাভান্বিত হ'ব, কিয়নো তেওঁলোকক স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছে আৰু হায়াৰ ষ্টাডি কৰি আছে। সেই হায়াৰ ষ্টাডি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ষ্টাডিও কৰিব পাৰে অথবা গ্ৰেজুৱেশ্যনো হ'ব পাৰে বা পষ্ট গ্ৰেজুৱেশ্যনৰ বাবেও যদি আপোনালোকে কৰি আছে তেন্তে এই স্কলাৰশ্বিপ স্কিমটোৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ যোগ্য। তাৰ পাছত চাওক, কেণ্ডিডেট হু বিলংছ টু OBC অৰ আদাৰ বেকৱাৰ্ড ক্লাছ কেটেগৰী আৰ এবল টু submit online application for a scholarship after recommendation of their respective school or colleges. অৰ্থাৎ এই স্কলাৰশ্বিপ স্কিমটোৰ বাবে কেৱল OBC কেটেগৰীৰ ষ্টুডেণ্টসকলেহে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে তেওঁলোকৰ স্কুল অথবা কলেজৰ পৰা ৰিকমেণ্ডেশ্যন পাব লাগিব। তাৰ পাছত চাওক, ইম্পৰ্টেণ্ট ডেটছ অফ OBC স্কলাৰশ্বিপ আছাম। ইয়াত আছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন, অৰ্থাৎ অনলাইন এপ্লিকেশ্যন লৈ থকা হৈছে 20 অক্টোবৰ 2020। অৰ্থাৎ যোৱাকালিৰ পৰা এই এপ্লিকেশ্যন লৈ থকা হৈছে আৰু লাষ্ট ডেট আপোনালোকে চাব পাৰে 30 নৱেম্বৰ 2020। অৰ্থাৎ 30 নৱেম্বৰলৈকেহে আপোনালোকে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পাছত আপোনালোকে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিবলৈ নোৱাৰিব। তাৰপাছত ইয়াত আছে লাষ্ট ডেট অফ ডিফেক্টেড ভেৰিফিকেশ্যন 28 ডিচেম্বৰ। অৰ্থাৎ ডিফেক্টেড ভেৰিফিকেশ্যন কৰিবৰ বাবে আপোনালোকে 28 ডিচেম্বৰলৈকেহে পাৰিব। আৰু ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন, অৰ্থাৎ ইনষ্টিটিউট লেভেলত যিটো ভেৰিফিকেশ্যন হ'ব সেইটো 31 ডিচেম্বৰলৈকেহে লাষ্ট ডেট দিয়া হৈছে। এপ্লিকেশ্যন প্ৰচেছ আপোনালোকে চাব পাৰে অনলাইন আৰু লাষ্ট ডেট ইয়াত কৈছোৱে 30/11/2020, অৰ্থাৎ 30 নৱেম্বৰলৈকে লাষ্ট ডেট। 30 নৱেম্বৰৰ আগত আপোনালোকে এপ্লিকেশ্যন দি শেষ কৰিব লাগিব। ইলিজিবল ক্লাছেছ, আপোনালোকে কি কি ক্লাছত বাবে এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ বাবে ইলিজিবল, আপোনালোকে 11 পঢ়ি থাকিব পাৰে বা 12 পঢ়ি থাকিব পাৰে, গ্ৰেজুৱেশ্যনো হ'ব পাৰে বা পষ্ট গ্ৰেজুৱেশ্যন, যিকোনো আপোনালোকে পঢ়ি থাকিলে এই OBC কেটেগৰীৰ ষ্টুডেণ্টসকলে এই স্কলাৰশ্বিপ স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন এভেইলেবল হৈ আছে আৰু আপোনালোকে এই ৱেবছাইটটোতে আপোনালোকে ডাউনলোড অফিচিয়েল নটিফিকেশ্যন, আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ইয়াত ক্লিক কৰি এই ক্লিক হিয়াৰত ক্লিক কৰিয়ে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰিব পাৰিব আৰু তাতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে, আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। আৰু ভিজিট অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যদি আপোনালোকে এই স্কলাৰশ্বিপ স্কিমটোৰ বাবে এপ্লাই কৰাৰ ভিডিঅ' বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক, তেতিয়া মই আপোনালোকক এটা ভিডিঅ' প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। তো এয়াই আছিল ভাৰত চৰকাৰৰ ফালৰ পৰা অসমলৈ অহা OBC কেটেগৰীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা স্কলাৰশ্বিপৰ সম্পূৰ্ণ ডিটেইলছ। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়ালবৰ্গৰ সহায় হ'ব তেন্তে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ।